আজি আমি কাম কৰিবলৈ আছোঁ মাৰুতি চুজুকি বেলিনো, যোনখন পাল্টি হৈছিলে। কমপ্লিট ৰাইট ছাইড, লেফ্ট ছাইড, ফেণ্ডাৰ, বাম্পাৰ, হেডলাইট কমপ্লিট ডেমেজ হৈ গৈছে। কেইবাটাও পাল্টি খাইছিলে, দেখিছে। এই পিলাৰ টপ চব বেণ্ড হৈ গৈছে। বেক ছাইডটো ঠিকে আছে মোটামুটি। এই হেডলাইট দেখিছে, ক্লেম ভাগি কমপ্লিট স্ক্ৰেচ হৈ গৈছে। উইণ্ডশ্বিলৰ অৱস্থাই নাই। লেফ্ট ছাইডৰ এইটো পিলাৰ কমপ্লিট ডেমেজ হৈ গৈছে, বেণ্ড হৈ তললৈ সোমাই গৈছে। এইবিলাক ৰিপেয়াৰ কৰা যাব। গতিকে আজি এইখন গাড়ী ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। এই আমি জেক মাৰি প্ৰথম বডিটো উঠাই লৈছোঁ, মেজাৰমেণ্টত আনি লৈছোঁ এলাইনমেণ্ট কৰিবলৈ। বাকী এটা প্লাজমা কাটাৰে কমপ্লিট গাড়ীখন বডিটো যোনখিনি পাৰ্টছ চেঞ্জ হ'ব, ৰিপ্লেচ কৰা যাব, সেইখিনি কাটিবলৈ ষ্টাৰ্ট কৰিছোঁ। এই লেফ্ট ছাইডৰ আমি পেনেল কাটি আছোঁ, আউটাৰ পেনেল। এইটো ৰাইট ছাইডৰ আউটাৰ পেনেলটো কমপ্লিট কাটি এইটো নতুন লগোৱা হ'ব। এইটোত এই কমপ্লিট কাটি গাড়ীখন হৈছে আমাৰ। দেখিছে জেক লাগিয়ে আছে, কাৰণ বডিটো নতুন পেনেল লগোৱাৰ পিছতহে জেক খোলা যাব। বডিটো সোমাই আছিলে, সেইটো উলিওৱা হৈছে। কমপ্লিট কাটি হৈছে গাড়ীখন। গাড়ী কমপ্লিট ছেটিং কৰি এয়া ৱেল্ডিং কৰিবলৈ লৈছোঁ। ছেটিঙৰ ভিডিঅ'টো কৰা নহ'ল, সেইবাবে দিয়া নহ'ল। কমপ্লিট ফাইনেল যোনটো ছেটিং কৰি পেলাই ৱেল্ডিং কৰি থাকোঁতে ফাইনেল, তেতিয়া ভিডিঅ' এটা কৰিলোঁ। দেখিছে এয়া ৱেল্ডিং হৈ আছে। বাকী ডোৰবিলাক চব ৰিপেয়াৰ হৈছে। ডেমেজ হৈছিলে যদিও ডোৰখিনি ৰিপেয়াৰ কৰিম বুলি ক'লোঁ। এতিয়া পেইণ্টিঙলৈ যাব। বাকী পেইণ্টিঙৰ পৰা অহাৰ পিছত যোনটো ফাইনেল লুকটো গাড়ীখনৰ, ফাইনেল লুকটো আপোনালোকে চাই থাকিব। দেখিছে ফাইনেলি গাড়ীখন পেইণ্টিঙৰ পৰা আহিলে, আৰু গাড়ীখনৰ কমপ্লিট উইণ্ডশ্বিল পেষ্ট কৰা হৈ গ'ল, ভিতৰৰ ছিট বহোৱা হৈ গ'ল, কমপ্লিট হৈ গ'ল। ফাইনেল লুকটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি গাড়ীখনৰ কামটো ভাল দেখিছে, আমিতো 100% গাড়ীখনক ফিনিচিং দিব চেষ্টা কৰিছোঁ। আৰু যিহেতু পাৰ্টছ কমপ্লিট ৰিপ্লেচ হৈছে, অনলি ডোৰ 4খন ৰিপেয়াৰ হৈছে, ধৰিব নোৱাৰে এক্সিডেণ্ট বুলি। আৰু যদি কামটো ভাল পাইছে, যোৰহাট আদি মটৰ্ছ ভিজিট কৰিব। আৰু যদি মোৰ নতুনকৈ কোনোবা মোৰ ইউটিউব চেনেলটো আহিছে চাবলৈ ভিডিঅ'খিনি, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ভিডিঅ'টো। থেংক ইউ।